নমস্তে বন্ধুসকল, এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি গৈ আছোঁ এটা জেগালৈ, যিটো জেগা ভাৰত বাংলাদেশ সীমান্তৰ জিৰ' লাইনৰ জেগা বুলি কোৱা হয়। বন্ধুসকল, মই দেখাম তাত গৈ ভাৰত বাংলাদেশ সীমান্তৰ মূল প্ৰৱেশদ্বাৰ আৰু তাৰ আশে পাশে থকা কিছুমান ঠাই। তেনেহ'লে বন্ধুসকল, বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰায় 2-3 কিলোমিটাৰ বাট অতিক্ৰম কৰাৰ পাছত এখন দলং পালোঁ। দলংখনৰ ওপৰে গৈ থকা অৱস্থাত দলংখনৰ দুয়ো কাষৰ ধুনীয়া জেগাবিলাক দেখি মই আপ্লুত হ'লোঁ। দেখা পোৱাৰ লগে লগে দলংখনৰ ওপৰতে অলপ ৰৈ দুয়ো কাষৰ ধুনীয়া জেগাবিলাক চাবৰ কাৰণে মই চেষ্টা কৰিলোঁ। মই বেক কেমেৰা কৰি আপোনালোকক দেখাব খুজিছোঁ দুয়ো কাষে থকা দৃশ্যবিলাক। ইমান ধুনীয়া জেগা, সেইবিলাক চাওকচোন। ইমান ধুনীয়া ঠাই, মৰুভূমিৰ দৰে শুকান বালি আৰু তাৰ মাজেৰে বৈ যোৱা এখন নদী। বন্ধুসকল, সেইবিলাক ঠাই মোৰ বহুত প্ৰিয়। বন্ধুসকল, সেই ঠাইবিলাকত পিকনিক পাৰ্টি খোৱাৰ আমেজেই বেলেগ হওক। বন্ধুসকল, দলংখনৰ দুয়ো কাষৰ ঠাইবিলাক চাই আকৌ মই ভাৰত বাংলাদেশ সীমান্তৰ ঠাইডোখৰলৈ ৰাওনা হ'লোঁ। বন্ধুসকল, গৈয়ে আছোঁ ঠিক আৰু 5-6 কিলোমিটাৰ বাট হ'ব কিজানি। গৈ থাকোঁতে আমাৰ নিৰ্দিষ্ট স্থান পাবলৈ হ'ব কিজানি আৰু 2-3 কিলোমিটাৰ। তাৰ আগতে ৰাস্তাৰ কাষে কাষে থিয় হৈ থকা ৰখাই থোৱা ট্ৰাকৰ মস্ত এটা লাইন দেখা পালোঁ। ট্ৰাকবিলাকত মেক্সিমাম ট্ৰাকত পাথৰ, ৰাস্তা গ্ৰেভেলিং কৰিলে যিবিলাক পাথৰ দিয়া হয়, সেই পাথৰ কিছুমান ট্ৰাকখনত ভৰাই ৰখা হৈছে। মই যেতিয়া ভাৰত বাংলাদেশ যোৱা গেটত আছিলোঁ, ইয়াৰে কিছুমান ট্ৰাক বাংলাদেশলৈ বুলি অহা যোৱা কৰা দেখা পাইছোঁ। আপোনালোকে ভিডিঅ'টোৰ শেষত দেখা পাব। শেষত গৈ ট্ৰাকৰ লাইনো শেষ হৈছে আৰু আমি লাহে লাহে মূল গেটৰ সন্মুখত পাব ধৰিলোঁগৈ। বন্ধুসকল, এই গেটখনত BSFৰ ফ'ৰ্চখিনিয়ে ডিউটি কৰি আছে। বন্ধুসকল, ভাৰত বাংলাদেশ সীমান্তৰ জিৰ' লাইনৰ জেগাটোলৈ যাবৰ কাৰণে ইয়াৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে। বন্ধুসকল, মূল গেটত BSFৰ পৰা পাৰ্মিশ্যন লৈ আমি ভাৰত বাংলাদেশ সীমা জিৰ' লাইনলৈ আগবাঢ়ি গ'লোঁ। মূল গেটৰ পৰা ভাৰত বাংলাদেশ সীমাৰ জিৰ' লাইনলৈ কমচে কম 100-150 মিটাৰমান হ'ব নেকি। আমি জিৰ' লাইনলৈ বুলি আগবাঢ়ি গ'লোঁ। জিৰ' লাইন এৰিয়াত বন্ধুসকল সেয়ে BSF জোৱানে ডিউটি কৰি আছে। আমি এই জিৰ' লাইন এৰিয়াৰ আগলৈ আগবাঢ়ি গৈ আছোঁ। চাওঁ জিৰ' লাইন জেগাটো কেনেকুৱা, সীমান্তৱৰ্তী জেগাটো কেনেকুৱা। শেষত আহি জিৰ' লাইনত আমি উপস্থিত হ'লোহি। খুব সুন্দৰ জেগা হয়। বন্ধুসকল, আহি শেষত আমি ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ পালোহি। বন্ধুসকল, এইখিনি ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰৰ জিৰ' লাইনৰ জেগা হয়। চিম্পলকৈ যিমান পাৰোঁ ইয়াৰ জেগাখিনি অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ পিছৰ ঠাইডোখৰ বাংলাদেশৰ হয়। বন্ধুসকল, এইখিনি হৈছে ভাৰত বাংলাদেশৰ জিৰ' লাইনৰ জেগা হয়। বন্ধুসকল, সৌ পাৰে আছে বাংলাদেশ। মই জুম কৰি দেখুওৱা এইখন এখন বাংলাদেশৰ গেট হয়। বন্ধুসকল, এই ট্ৰাকবিলাক যে দেখিছে, এই ট্ৰাকবিলাক তেনেকৈ ইণ্ডিয়া টু বাংলাদেশ, বাংলাদেশ টু ইণ্ডিয়া তেনেকৈ অহা যোৱা কৰি আছে। সেই ভাৰত বাংলাদেশৰ যিটো সীমাৰ জেগা হয়, সেইটো জেগা বহুত দেখিবলৈ ধুনীয়া হয়। ভাৰত বাংলাদেশ সীমান্তৰ জিৰ' লাইন জেগা আৰু প্ৰৱেশদ্বাৰ চাই কমপ্লিট হোৱাৰ পিছত কাষতে ছাইডত থকা কিছুমান জেগা চাবৰ কাৰণে আমি আকৌ গতি কৰিলোঁ। আহি সীমান্তৰ কাষেৰে যোৱা ৰাস্তাটো দি অলপ দূৰ যাব ধৰিলোঁ। অলপ দূৰ গৈ তাতে ৰখি আমি কাষৰ ঠাইবিলাক চাব ধৰিলোঁ। বন্ধুসকল, মই এতিয়া আছোঁ ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰত। ৱেষ্ট বেংগল ষ্টেট হয়। এইখিনি জেগা হয় বাংলাদেশৰ আৰু এইখিনি জেগা হয় আমাৰ ইণ্ডিয়াৰ। এই বাংলাদেশৰ আৰু ইণ্ডিয়াৰ যিখিনি বৰ্ডাৰ হয়, এই জেগাবিলাকত তেনেকৈ ফেঞ্চি তাৰ বেৰা আছে। তেনেকৈ ফেঞ্চি তাৰ বেৰি থৈছে। আৰু মই বেক কেমেৰা কৰি দেখাব খুজিছোঁ আৰু এটা জেগা।
এইবিলাক ফেঞ্চি তাৰ হয় বহুত দূৰলৈকে তেনেকৈ ফেঞ্চি তাৰ লগাই থোৱা আছে এনেকৈ ফেঞ্চি তাৰ আছে বন্ধুসকল আহি ভাল লাগিলে আপোনালোকো যদি আহিব খোজে আহিব পাৰে মই বৰ্তমান ৱেষ্ট বেংগল দাৰ্জিলিং ডিষ্ট্ৰিক্টত থাকোঁ বহুত ধুনীয়া প্লেচ হয় এবাৰ চাই যোৱাটো ভাল বহুত ধুনীয়া প্লেচ হয় এইবিলাক চোৱা বহুত ধুনীয়া প্লেচ হয় শেষত বন্ধুসকল ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু যদি পাৰে ভিডিঅ'টিৰ কাৰণে এটি লাইক আৰু কমেণ্ট কৰিলে নথৈ আনন্দিত হ'ম আৰু অনুগ্ৰহ কৰি চেনেলটিকো ছাবস্ক্ৰাইব কৰি দিবচোন ধন্যবাদ থাকিল বন্ধুসকল